Hi guys, welcome to my channel. মই নেহা আজি মই আপোনালোকৰ লৈ আহিছোঁ এটা মিছো ভিডিঅ' হ'ল ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব তো লাষ্টলৈকে চাই থাকক আৰু যিসকলে মিছৰ কথা নাজানে মই কৈ দিওঁ যে মিছো এটা ইণ্ডিয়াৰ বেষ্ট ৰিসেলিং এপ হয় আপোনালোকে তাৰ জৰিয়তে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে আৰু মিছত প্ৰথম অৰ্ডাৰত আপোনালোকে 100 টকা অফ পাব তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে মোৰ ওচৰত আছে এটা নেটৰ টপ ফুল হাতৰ টপটো লৈছে 381 মোৰ প্ৰথম দেখি মানে টপটো বহুত ভাল লাগিছিলে কাৰণ এইটো টপ ট্ৰেণ্ডত চলি আছে টপটোৰ ভিতৰত আছিল এটা ইনাৰটো মোৰ নিজৰ একো পছন্দ লগা নাই বহুত পাতল হয় আপোনালোকে বেলেগো ইউজ কৰিব পাৰে এনে টপটো ঠিক আছে ভাল লাগিব আপোনালোকক আৰু নেক্সট আছে মোৰ ওচৰত এটা জিন্স এইটো জিন্স গৰম দিনত পিন্ধিবলৈ বহুত ভাল হ'ব আৰু জিন্সটোৰ দামটো মই নিজে প্ৰথমতে চক হৈ গৈছোঁ মাত্ৰ 350 টকা 350 টকাত এটা জিন্স পোৱা মানে আৰু বহুত বেছি আৰু মানে মই নিজে চক হৈ গৈছোঁ আৰু ইমান ভাল জিন্স কোৱালিটিও ভাল আছে গৰম দিনত ভাল লাগিব বহল মানে 350 আৰু ইয়াতকে ভাল জিন্স কতো নাপায় আপোনালোকে বহুত ধুনীয়া জিন্স হয় আৰু নেক্সট আছে মোৰ ওচৰত এটা ফ্ৰকটোৰ প্ৰাইস হ'ল 264ত ফ্ৰক এটা পোৱা মানে আৰু কি লাগে আৰু কোৱালিটিও ভাল আছে গৰম দিনত পিন্ধি ভাল পাব এইটো মই ব্লেক কালাৰত লৈছোঁ ইয়াৰ বহুত কালাৰৰ অপশ্যন আছে আপোনালোকে যি মন যায় তাকে ল'ব পাৰে আৰু একেবাৰে লাষ্ট প্ৰডাক্টটো হ'ল এটা জাম্পছুট য়েল্লো কালাৰত এইটো জাম্পছুটৰ বহুত কালাৰ আছে আপোনালোকে যি মন যায় যি পছন্দ হয় তেনেকৈ ল'ব পাৰে মোৰ য়েল্লো কালাৰটো ভাল লাগিলে সেইটো কাৰণে এইটো ল'লোঁ আৰু এইটোৰ প্ৰাইস আছিল 250 টকা যদি ভাল লাগিছে আপোনালোকে ডেফিনেটলি গোটেইকেইটা প্ৰডাক্ট ল'ব পাৰিব আৰু মিছত কোনো ধৰণৰ লিংক নাথাকে তাত কোড দিব লাগে কোড আপোনালোকক মই তলত দি থম তাত গৈ পিনে কোডটো দি পিনে সাৰ্চ কৰি পিনে আপোনালোকে বস্তুকেইটা চাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব থ্যাংক ইউ বাই বাই